আজি ওলালোঁ মাৰ ঘৰলৈ বুলি। মাৰ ঘৰত আছে এটা বিশেষ কাম আৰু সেইকাৰণে এয়া দুয়োজনে ওলালোঁ। আমাৰ ঘৰ বেছি দূৰ নহয়, মানুহজনৰ ঘৰৰ পৰা মাৰ ঘৰলৈ প্ৰায় 1.5 কিলোমিটাৰমান হ'ব। আৰু দুয়োজনে আহি আমি পালোহিয়ে। ঘৰত আহি দেখিছোঁ যে সকলোবোৰ যোগাৰ পাতি হৈয়ে আছে। আমি আজি মানে আমাৰ শিৱ মন্দিৰত শৰাই এভাগ আগবঢ়াব আমাৰ ঘৰৰ পৰা, কাৰণ ভাইটিৰ নতুনকৈ চাকৰি এটা হৈছে, গতিকে সি ভাবি থৈছিলে যে আমাৰ গাঁৱৰ শিৱ মন্দিৰতে শৰাই এভাগ আগবঢ়াম বুলি। গতিকে ময়ো আহিলোঁ ঘৰলৈ। এয়া মা ওলাই কৰি ৰেডি হৈ আছে। আৰু এয়া হৈছে আমাৰ গোঁসাইঘৰ। গোঁসাইঘৰ থাপনা ভিতৰতে আছে আমাৰ। ইফালে ভকতসকল সকলো ওলালে, আৰু এয়া জেঠাই, মায়ে আৰু এয়া মোৰ পিছত অহাজন শহুৰ দেউতা আৰু সেইফালে দেউতা, সকলোবোৰ ওলাইছে। কাৰণ মন্দিৰটো আমাৰ ঘৰৰ পৰা অলপ দূৰত আছে, পথাৰৰ মাজত। আমাৰ গাঁৱৰ ৰাজহুৱা শিৱ মন্দিৰ, গতিকে সকলো তালৈ যাব আৰু সকলোবোৰ যোগাৰ পাতি লৈ যাব লাগিব। গতিকে স্কুটিত মোনাত লৈ লৈছে। আৰু ইফালে মানুহজনৰ লগত গৈছে জেঠাই। থ'বগৈ লাগিব নহয়, বহুত দূৰ খোজকাঢ়ি যোৱাটো অকণমান দিগদাৰ হয়। আৰু এয়া শহুৰ দেউতাৰ লগত যাব বৌবৌগৰাকী। সকলোকে পঠিয়াই লৈ ইফালে মা আৰু মই ৰুটি বনালোঁ, কাৰণ ভকতে বোলে ৰুটিহে খাব। গতিকে ৰুটি এনেকৈ মিঠাই চিঠাই লৈ এতিয়া মোক মানুহজনে নিব আহিলে। আৰু আমি আহি পালোহি মন্দিৰ। মন্দিৰৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। পথাৰৰ মাজত সকলোফালে ধান, আৰু ইফালে আমাৰ মানুহসকল বহি আছে, ইফালে ভকতসকল। মা, শাহু মা, শহুৰ দেউতা, মোৰ দেউতা, ইফালে ভকতসকল, আৰু এয়া চাহ খোৱা পৰ্ব চলি আছে। ইফালে ভাইটি বহিলে পূজাত, বৰ্তাই পূজা কৰালে। পূজা শেষ হোৱাৰ পিছতে আমি সকলোৱে প্ৰসাদ খালোঁ। প্ৰসাদ খাই মেলি ধুনীয়াকৈ ওচৰতে আমাৰ মানে মন্দিৰৰ ৰাজহুৱা এটা পুখুৰী আছে, তাত বহুত মাছ আছে, আৰু সেইবোৰ ধুনীয়াকৈ চালোঁ। শাহু মা চাই কৰি লৈ ধুনীয়াকৈ ঘৰলৈ উভতিলোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তাৰ দিনবোৰ ভালে কুশলে পাৰ হয়, আৰু লগতে সেই নিজৰ কৰ্তব্য বহুত ভালকৈ কৰিব পাৰে যাতে।